Good morning everyone. কি খবৰ আপোনালোক সকলো ভালে আছেনে? মই কল্পনা আপোনালোক সকলোকে কল্পনা দি আছামিজ ব্লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু ৰাতিপুৱা আজি মানে শুৱাৰ পৰা উঠি ৰখাই নাই ব্লগটো ষ্টাৰ্ট কৰিলোঁ আৰু ভাবিলোঁ আজিৰ দিনটোৰ কিছুমান মুহূৰ্ত আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তো আজি প্ৰথমতেই ৰাতিপুৱাই আপোনালোকক এটা বস্তু দেখাম। আজি আমাৰ এটা বিশেষ এটা বস্তু আপোনালোকৰ লগত দেখাম কাৰণ আজি আমাৰ মানে এখন ট্ৰেক্টৰ আছিলে ট্ৰেক্টৰখন আজি লৈ যাব মানে বিক্ৰী কৰা হ'ব। তো কালি পাৰ্টি আহি কথা পাতি গ'ল। তো আজি এতিয়া ট্ৰেক্টৰখন যিহেতু লৈ যাব ভাবিলোঁ আপোনালোককো দেখাওঁ আৰু ভিডিঅ'টোত শ্বেয়াৰ কৰোঁ আৰু প্ৰথম ৰাতিপুৱা তো খোৱাৰ পৰা উঠি মানুহ যিহেতু আহিব এতিয়া আপোনালোকক দেখিছোঁ। খোৱাৰ পৰা উঠি আহি পেলাই গাড়ীখন চাই লৈছোঁ যিহেতু আজি আমাৰ এই গাড়ীখন যাবগৈ। দেখিছে গাড়ী আজি যাবগৈ। তো নতুন গাড়ী দেওবাৰে আহি আছে আপোনালোকে দেখাম। তো এয়াই আৰু অৱস্থা। এতিয়া আমাৰ ট্ৰেক্টৰ নিবলৈ গোটেই সাজু হৈ আছে। গাড়ী আহিছে এক্সট্ৰা। এতিয়া এইখনে টানি পেলাই লৈ যাব আৰু গতিকে চাওঁচোন বলক কি হয়। দেখা পাইছিলে তো মই ওয়েট লছৰ কাৰণেও ৰানিং কৰি আছিলোঁ। তো এটা খুশ খবৰ হৈছে মই 55 হ'লো। 64 আছিলে তো এতিয়া মই 55 হ'লো। তো বহুত বেছি ভালো লাগি আছে আৰু তাৰ মাজতে অকণমান ঘৰৰ পৰা কিবা কিবি বনাই দিলোঁ। তাইও যদি ইয়াত অকলে থাকে ডিউটি কৰি থাকে তো ভাবিলোঁ অকণমান ঘৰতে বস্তু এটা বনাই আনিছোঁ। চাওক এয়া বনাই আনিছোঁ পূৰা ফুচকা আৰু পানী চানী অনা নহ'ল আৰু পিটিকা বনাই আনিছোঁ। নিমখ সুদা পানীয়ে খাম আৰু বনাবলৈ সময় নহ'ল যি এটিকে আৰু ভাবিলোঁ তাইলৈ দুইজনীৰ কাৰণে লৈ যাওঁ আৰু তাতে একেলগে খাওঁগৈ। আৰু এতিয়া আমি ফুচকা খাম। এতিয়া ফাইনেলি মানে মই আহিলোঁ তাৰ পৰা যিহেতু আপোনালোকক কৈছিলোঁ থেৰাপি চেণ্টাৰ গৈছিলোঁ বুলি তাৰ পৰা আহি গ'লোঁ। আহি এতিয়া ভাবিছোঁ কাপোৰখিনি আজি বতৰটো খুবেই বেয়া আপোনালোকক দেখাম ৰ'ব। গোটেই কাপোৰ চাপোৰ মানে খেচনি মেচনি হৈ আছে গোটেই। ৰুখো হা বাৰ্বি এতিয়া মই আহি ওপৰত আছোঁ। বতৰটো দেখিছেনে খুবেই বেয়া একদম বতৰ বহুত বেছি বেয়া। আৰু এতিয়া মোৰ লগত কোন আছে জানেনে? কোন আছে বাৰু? ইয়াত আছে মোৰ লগত বাৰ্বি আছে। এজনী দেখিছে কিমান কিউট অকণমানি কিউটি পাই এজনী। বাৰ্বি কেনেকুৱা লাগিছে? ভালেই লাগিছে। চবকে হাই কৈ দিছে। ভালনে খবৰ? এইটো হিন্দীত কোৱা, তুমি হিন্দীত কোৱা। ठीक है आप लोग? हाँ हम भी ठीक हैं। आप लोग खाना खाया या नहीं खाया? हाँ तो हमने खा लिया। अब तो हम ऊपर है ना, जो ऊपर होते हैं अच्छे लगते हैं, दिन अच्छा नहीं है इसलिए हम ऊपर हैं। ओके आज हम তুমি কাৰ পৰা শিকিছা হিন্দী? मैं रोबो को देख के सीख रही हूँ মোবাইলত। हाँ এতিয়া তুমি কি কৰিবা মোৰ মানে মোবাইলত যে তুমি এতিয়া দেখাইছা তুমি ভিউৱাৰ্ছখিনিক কি দেখাবা? এতিয়া কি কৰি দেখাবা? এই খুব ধুনীয়া বিহু নাচে 1 নম্বৰ কথা। আৰু 2 নম্বৰ তুমি কি কৰি ভাল পোৱা? 2 নম্বৰ মই ভিডিঅ' কৰি ভাল পাওঁ। ভিডিঅ' কৰি ভাল পোৱা? তাই মোক বহুতবাৰ টিকটক ৰিলছ বনাওঁতে বহুত বেছি হেল্প কৰিছে দেই। বহুত বেছি হেল্প কৰে তাই মাজে সময়ে আহি আৰু খুব ধুনীয়া নাচে। আৰু এতিয়া আমাৰ দেখিছে খুব বতাহ পূৰা বতাহ মাৰি আছে। বতাহৰ কোনো সীমা নাই।
তো এতিয়া ভাবিছোঁ আমাৰ বাৰ্বিয়ে কিবা এটা কৰি দেখাব ন বাৰ্বি নামা কি নাচি দেখাবা অ'কে দেখুৱা কোৱা কোৱা বকুল ফুল বুটলি বকুল বৃন্দাবনত আছিলা যে উমলি মোক জনম দিলে কোনা কচু খাই পিতায়ে নাম ধলে কলিয়া কানাই দুষ্টা বুলি পিতায়ে মাৰে খিৰাই আই কচু খাই জনম দিলে মোৰ কোনো দুখ নাই খচাপৰ হিমালয় জাপ মাৰি দিম তললৈ জাপ মাৰি দিম তললৈ হাত ভৰি ভাঙি পৰি থাকিমে আজি আমাৰ কাহল আজি আমাৰ কাহল হৈ যাব নেকি ন হা ভাল লাগিছে ন অ'কে বাই বাই দিদা সবকে বাই বাই দেৱৰ চাৰি কিবা সকলোৱে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰি দিব অ'কে দেন এতিয়া বাই 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 Hey guys, আজি ফাইনেলি দেখিছেই মই চুলিখিনি কাটি দিলোঁ আৰু আচলতে সৰু সৰু কিছুমান মুহূৰ্ত মই আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ তো আপোনালোকে যাতে কোনেও ভুল নুবুজিব আৰু মোৰ ভাল লগাখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ তো আপোনালোকে জনাবচোন মোৰ চুলিখিনি এই ডিজাইনটো মানে ষ্টাইলটো মোৰ লগত কেনেকুৱা লাগিছে মোক শ্বুট কৰিছে নাই তো ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ কেনেকুৱা বা লাগিছে মোক তো খুব চুলিখিনি ফাটিছিলে তো ভাবিলোঁ মই চুলিখিনি অলপ কাটি দিওঁ তো কাটি দিলেও মোৰ অকণ ভালো লাগে তো চব কাটি দিলোঁ চুলিখিনি তো আপোনালোকে জনাবচোন কেনেকুৱা লাগিছে ঠিক আছে কমেণ্ট কৰি জনাব গতিকে আজি ভিডিঅ'টো ইমানখিনি আজিলৈ